হেল্ল' নমস্কাৰ মই দিবিত বিকাশ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল DBS ব্লগছ যোৰহাটলৈ সো যদি কোনোবাই এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তলত ৰঙা বাটনটো দেখিছেনে তাত প্ৰেছ কৰি সাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো আজি আমি আপোনালোকৰ আগত ডিসকাশন কৰিবলৈ ওলাইছোঁ হিমালয়ানৰ প্ৰ'জ এণ্ড কনছৰ বিষয়ে মই হিমালয়ান চলাই থকা প্ৰায় 1 ইয়াৰ্ছ হৈ গৈছে আৰু মই বহুতখিনি এক্সপিৰিয়েঞ্চ মোৰ গেইন হৈছে হিমালয়ানৰ ওপৰত ৰয়েল এনফিল্ড হিমালয়ানৰ ওপৰত সো তাকেই মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ যে ৰয়েল এনফিল্ড হিমালয়ানৰ যদি আপুনি লয় তাৰ প্ৰ'জ কি হ'ব আৰু কনছ কি হ'ব সেই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ সো চাই থাকক মোৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আহক হিমালয়ানৰ ফাৰ্ষ্ট প্ৰ' হৈছে যে এখন ইণ্ডিয়াৰ সবতছে ফেভাৰেট এডভেঞ্চাৰ টুৰাৰ বাইক ফাৰ্ষ্ট প্ৰ' আমি আহোঁ ছেকেণ্ড প্ৰ'লৈ Second Pro হৈছে sitting posture gives more comfort of this bike আৰু যেটো seat quality এতিয়ালৈকে মই যিমান বাইক চলাইছো যিমান এক্সপেৰিয়েন্স কৰিছো সবতছে বেষ্ট seat হয় হিমালয়ানৰ কাৰণ ইয়াত আপুনি বহাৰ লগে লগে গম পাব যে কেনেকুৱা ইয়াৰ কোৱালিটি হয় সিটৰ আৰু কিমান ভাল লাগে যেতিয়া বহিব আপুনি এনেকুৱা লাগিব যেন আপুনি একদম সোফাত বহিছে মানে কমফৰ্ট সিট হয় সো সেকেন্ড হৈ গ'ল এতিয়া আমি আহো থাৰ্ড প্ৰ'জৰ বিষয়ে থাৰ্ড প্ৰ'টো হৈছে আপুনি আপোনাৰ হিমালয়ানখনলৈ পৃথিৱীৰ এনেকুৱা জাগা নাই য'ত নেকি আপুনি যাব নোৱাৰে আপুনি প্ৰতিটো জাগালৈকে আপুনি হিমালয়ানখনলৈ যাব পাৰিব কাৰণ এখন বনাইছে তেনেকুৱা কাৰণে ইয়াত য'ত আপুনি ৰাস্তা আছে তাতো যাব পাৰিব য'ত ৰাস্তা নাই আপুনি তালৈকেও যাব পাৰিব ৰয়েল এনফিল্ড হিমালয়ানখনলৈ সো সেইকাৰণে এখন ইণ্ডিয়াৰ মোষ্ট ফেভাৰেট বাইক থাৰ্ড হৈ গ'ল প্ৰ'জ এতিয়া আমি আহোঁ ফ'ৰ্থ প্ৰ' চবতকৈ মজা কেতিয়া লাগে ৰয়েল এনফিল্ড হিমালয়ান চলাই যেতিয়া আপুনি অফ ৰ'ডিং কৰিব সেইটো নিচিনা মজা নাই যেতিয়া আপুনি অফ ৰ'ডিং কৰিব আপুনি একদম এটা যেন যাদু হৈছে আপোনালোকৰ তেনেকুৱা অনুভৱ হ'ব কাৰণ যেতিয়া অফ ৰ'ডিঙত এই গাত ওখ চাপৰ একো নামানে চব মহতিয়াই আগত ওলাই যাব পাৰে ইয়াৰ বেষ্ট কোৱালিটি সেইটোৱে আৰু এটা প্ৰ'জ আছে ইয়াৰ থ্ৰটেল ৰেছপন্স আপুনি যেনেকুৱা জেগাতে ফচি নাথাকক কিয় আপুনি ইয়াৰ যেতিয়া থ্ৰটেল দিব ই আপোনাক আগুৱাই লৈ গুচি যাব ইয়াৰ থ্ৰটেল ৰেছপন্সটো বহুত হয় ইনিচিয়েল যিটো টৰ্ক হয় এইটো বহুত মানে এগ্ৰেছিভ বুলি ক'লেও বেয়া নহ'ব ইনিচিয়েল যিটো টৰ্ক বহুত এগ্ৰেছিভ হয় যদি আপোনালোকে হিমালয়ানক কৰ্ণাৰিং কৰিব বিচাৰে দেন আপুনি কৰ্ণাৰিং কৰক ইজিলি কৰক কোনো টেনশ্যনেই নাই মইও বহুত কৰ্ণাৰিং কৰিছোঁ পাহাৰ এৰিয়াত কোনো টেনশ্যনেই ল'বলগীয়া নাই তাৰ যিটো টায়াৰ গ্ৰিপ সেইটো অৰিজিনেল টায়াৰ হওক যিটো চিয়েটৰ আহে তাৰ যিটো গ্ৰিপ আৰু যিটো কমফৰ্ট আপুনি গমেই নাপাব কৰ্ণাৰিঙত আপুনি ইজি আপুনি কৰ্ণাৰিং কৰিব পাৰিব আৰু ছাছপেনশ্যনটো ক'বই নালাগে ৱাও লাজবাব একদম বিন্দাছ কৰ্ণাৰিং কৰক কোনো টেনশ্যন নাই আপুনি নপৰে কাৰণ আপুনি নিজৰ ওপৰত কনফিডেঞ্চ থাকিবই লাগিব বাট গাড়ীখনকো আপুনি বিশ্বাস কৰি ল'ব লাগিব চ' বিন্দাছ কৰ্ণাৰিং কৰিব পাৰে যেতিয়া আপুনি যিকোনো এখন বাইক চলায় তাত আপুনি সদায় বহি চলায় তাত আপুনি হিমালয়ানখন থিয় হৈও চলাব পাৰিব থিয় হৈ যিটো পজিশ্যন বহুত মজা পজিশ্যন হয় যিটো নেকি অইন বাইকত খুব কমেই দেখিবলৈ পোৱা যায় সেইটো হিমালয়ানত বহুত ভাল কোৱালিটি হয় দেন আহোঁ আমি লাষ্ট প্ৰ'জলৈ মোৰ ফালৰ পৰা যিটো 7টা অলৰেডি ক'লোঁ এইটো হৈছে 8 নম্বৰ প্ৰ'জ এটা কথা যিখিনি ওচৰত হিমালয়ান বাইকখন আছে তেওঁলোকে এইটো অনুভৱ কৰে বা এইটো ফিল কৰে যেতিয়া আপুনি অফ ৰ'ডিং কৰিব বা বোকা পানী একো নগনি চব জেগাত ঘূৰাৰ পাছত যেতিয়া বাইকখন আপুনি এবাৰ চাব দেখিব লেতেৰা হৈ আছে বাট সেই লেতেৰাটোকে দেখাত বহুত ভাল লাগে যিটো নেকি অন্য বাইকত ভাল নালাগে বিকজ এখন এডভেঞ্চাৰ টুৰাৰ বাইক হয় চ' এখন লেতেৰা হৈ থাকিলেহে বেছি দেখাত ভাল লাগে চ' সেইটো একদম মজা প্ৰ'জ হয় হিমালয়ান ৰাইডাৰৰ কাৰণে চ' এতিয়া প্ৰ'জ হৈ গৈছে এতিয়া আমি কথা পাতিম কনছৰ বিষয়ে চবতছে কম আছে কনছ বেছি কনছ নাই চিন্তা কৰিব নালাগে প্ৰ'জেই বেছি আছে 4-5টা হয়তো সৰু কনছ আছে যিখিনি আপোনালোকে একচেপ্ট কৰিব পাৰিব চ' একচেপ্ট কৰিবলগীয়া কনছ ময়ো একচেপ্ট কৰি লৈ সেই বাইকখন পাৰচেছ কৰিছিলোঁ আজি 1 ইয়াৰ্ছ হৈ গ'ল কোনো প্ৰব্লেম দিয়া নাই টেনশ্যন ল'ব নালাগে চ' এতিয়া আৰম্ভ কৰোঁ আহক ৰয়েল এনফিল্ড হিমালয়ানৰ কনছৰ বিষয়ে ৰয়েল এনফিল্ড হিমালয়ানৰ ফাৰ্ষ্ট কনছটো হৈছে যে ইয়াৰ স্পেয়াৰ পাৰ্টছ পাবলৈ বহুত টান আৰু ইয়াৰ ইঞ্জিনিয়াৰ পাবলৈ বহুত টান
সাৰ্ভিচিং চেণ্টাৰত 2জন ইঞ্জিনিয়াৰ পাব, বাট তেওঁলোকে ইমান ভালকৈ কেতিয়াবা গুৰুত্ব দিবও পাৰে নিদিব পাৰে। প্ৰথম মোৰ লগত এনেকুৱা হৈছিলে, বাট এতিয়া অলপ ইম্প্ৰুভ হৈছে আগতকৈ। আপোনাৰ যিখিনি স্পেয়াৰ পাৰ্টছ 2-এটা এভেইলেবলো হৈছে, বাট ইমান পৰিমাণে হোৱা নাই যিমান পৰিমাণে হ'ব লাগিছিলে, কাৰণ এতিয়া হিমালয়ানৰ ৰাইডাৰ বহুত বাঢ়িছে। সেই অনুপাতে সেইটো চাবলৈ গ'লে কিন্তু ইয়াৰ স্পেয়াৰ পাৰ্টছ এভেইলেবল মাৰ্কেটত ইমান নাই, নিজৰ ডিলাৰতে নাই, বাট আফটাৰ মাৰ্কেট ক'ত থাকিব। চ' এটা মেইন মেজৰ কনছ হয় স্পেয়াৰ পাৰ্টছ। অফ ৰডিং বা এডভেঞ্চাৰিং বাইক হয়, হঠাৎ কিবা কিবি হৈ যাব পাৰে, ভাগি যাব পাৰে। চ' সেইকাৰণে এই বস্তুখিনি মানে স্পেয়াৰ পাৰ্টছখিনি থকাটো বহুত কম্পালচৰি বুলি ক'লেও বেয়া নহয়। চ' পাবলৈ নাই, কিন্তু কৰিব এতিয়া সেইখিনি ৰয়েল এনফিল্ডৰ যদি কোনোবাই শুনিছে সেইখিনি ফৰৱাৰ্ড কৰি দিয়ক আৰু স্পেয়াৰ পাৰ্টছ এভেইলেবল কৰক মাৰ্কেটত, আফটাৰ মাৰ্কেটে হওক বা ডিলাৰতে হওক এভেইলেবল কৰক। চ' মই 2-এটা বস্তু বিচাৰি কেতিয়াবা ডিলাৰলৈ যাওঁ, নাপাওঁ, আৰু সেইটো নাপাওঁ ডিলাৰটো মই পোৱা নাই। ৰাইডৰ সময়তো মই বিচাৰিছিলোঁ টাউন ৰাইডৰ সময়ত, বাট মই নাপালোঁ, এক্সট্ৰাকৈ বস্তু বেলেগকৈ কিনিবলগীয়া হৈছিলে। চ' এতিয়া আহোঁ আমি ছেকেণ্ড কনছৰ বিষয়ে। ছেকেণ্ড কনছটো হৈছে যে ৰয়েল এনফিল্ড হিমালয়াৰ যিটো ব্ৰেকিং ছিষ্টেম সেইটো ইমান এডভান্স নহয়। ABS-টো আছে, বাট মোৰ হিচাপত ইমান এডভান্স নহয়। যেতিয়া আপুনি লাহে লাহে গৈ থাকিব 50-60, তেতিয়া আপোনাৰ যিটো ব্ৰেকিং ছিষ্টেম বা ব্ৰেকিং পাৱাৰ সেইটো ঠিকেই আছে। যেতিয়া আপুনি আপ টু 100-120 আপুনি গৈ থাকিব, মানে হাই স্পীডত গৈ থাকিব, তেতিয়া আপুনি যদি ব্ৰেক মাৰে অলপ সময় লাগে মানে গাড়ীখন ৰ'বৰ কাৰণে। চ' সেইটো মোৰ মতে বৰ এটা ভাল নহয়, কাৰণ এতিয়া আপুনি 100-120 গৈ থাকিব, ইমাৰ্জেঞ্চি ব্ৰেকিং মাৰিবলগীয়া হৈ গ'ল। ইমাৰ্জেঞ্চি সময়তে যদি আপোনাৰ টাইম লাগে আপোনাৰতো কি ক'ম আৰু বুজি পাইছেই নিশ্চয়। চ' এইটো এটা মেজৰ কনছেই হয়। বাট মই লাহে লাহে ইমানো স্পীড চলাওঁ স্পীড, বাট মিনিমাম এটা স্পীডলৈকে মই চলাওঁ। চ' ইমান মোৰ ভগৱানে কোৱাত ইমান প্ৰব্লেম হোৱা নাই, তথাপিও ক'ব নোৱাৰিতো, কাৰোবাৰ লগততো কিবা হৈ যাব পাৰে। চ' সেইটো ঠিক কৰাটো ভাল। চ' ঠিক হ'লেহে অলপ গাড়ীখন ব্ৰেকিং প্ৰব্লেমটো ঠিক হ'ব। দেন আহোঁ আমি থাৰ্ড কনছৰ বিষয়ে। থাৰ্ড কনছটো হৈছে যে ইয়াত এলয় হুইলছ নাই, একো নাই ক'বলগীয়া। ৰিমছ আছে, ৰিমছটো ভাল হয় যেতিয়া আপোনালোকে অফ ৰডিং কৰে। এলয় হুইলটো বেণ্ড হৈ যাব পাৰে, বাট ৰিমটো বেণ্ড নহয়, ৰিমটো ভাগি নাযায়। ঢিলা হৈ যাব পাৰে, একো নাই, টান কৰি ল'লে যাব পাৰে। বাট মেইন প্ৰব্লেমটো হৈছে টিউব টায়াৰ। চ' এতিয়াৰ যুগত প্ৰায় টিউব টায়াৰৰ বাইক কমিয়ে গৈছে। ৰয়েল এনফিল্ডে টিউব টায়াৰৰ বাইক বনায়, বাট এতিয়া আহিছে BS6ত টিউবলেছ আহিছে, বাট হিমালয়ানখন এতিয়াও টিউব টায়াৰেই হৈ আছে। সেইটোৱে মেজৰ প্ৰব্লেম। এতিয়া আপুনি লং ৰাইড কৰিব, যদি আপোনাৰ বাই চান্স পামচাৰ হৈ যায় আপুনি কি কৰিব? টিউবলেছ হ'লে বিন্দাছ আপুনি কিট লৈ যাব, টিউবলেছ টায়াৰ পামচাৰ কিট ইউজ কৰিব, চলাই যাব। বাট যদি টিউব হয়, টিউব টায়াৰ হয়, তেতিয়া আপুনি কি কৰিব? গোটেই আপুনি টায়াৰ খুলি টিউব উলিয়াই ৰিপেয়াৰ কৰা মানে আপোনাৰ 1-2 ঘণ্টা লছ। চ' সেইটো এটা বিগেষ্ট প্ৰব্লেম ফৰ ৰয়েল এনফিল্ড ৰাইডাৰ। এগ্ৰী? যদি এগ্ৰী হয় কমেণ্ট কৰি জনাব এইটো কথা সঁচা নে মিছা। যদি কোনোবাই ইয়াৰ প্ৰব্লেম ফেচ কৰিছে সেইটোও জনাব যে কেতিয়া প্ৰব্লেম ফেচ কৰিছে, আৰু তাৰো চলিউশ্যন আছে মোৰ ওচৰত। চলিউশ্যনটো মই পাছে পৰে আপোনালোকক জনাম, বা আগতেও জনাইছোঁ 2-এটা ভিডিঅ'ত, পাছে পৰেও মই কেতিয়াবা ভালদৰে ক্লিয়াৰিফিকেশ্যন দি জনাম যে ইয়াৰ চলিউশ্যনটো কি টিউব টায়াৰৰ। চ' এতিয়া আহোঁ ফ'ৰ্থ কনছৰ বিষয়ে। ফ'ৰ্থ কনছটো হৈছে হিমালয়ানে মাইলেজটো এভাৰেজ দিয়ে, মানে 411cc 25-30 ভিতৰত ইয়াৰ মাইলেজটো থাকে। বাট ঠিকেই আছে মোটামুটি মোৰ মতে, বাট কিছুমানৰ কাৰণে এইটো অলপ প্ৰব্লেম হয়। 25-30 হয়, অলপ কম হয়, বাট 35-37 কোম্পানীয়ে দাবা কৰে। 37 নালাগে, 33-35 যদি মাইলেজ দিয়ে দেন ক'বলগীয়া একো নাথাকে। বাট 25-27 যদি মাইলেজ দিয়ে অলপ
প্ৰব্লেম হয় কিছুমান ৰাইডাৰৰ কাৰণে মোৰো অলপ প্ৰব্লেম হয় কাৰণ 15 লিটাৰ টেংক বেছি কম টেংক নহয় বাট মাইলেজটো অলপ বেছি হোৱাহেঁতেন ভাল লাগিলেহেঁতেন চ' সেইটো এটা মেজৰ প্ৰব্লেমেই হিমালয়ানৰ চ' এতিয়া আহোঁ আমি 5th কনছৰ কাষলৈ হিমালয়ানৰ আৰু এটা মেজৰ প্ৰব্লেম আছে কি কোনছেট ইয়াৰ যিটো কোনছেট হয় সেইটো ইয়াৰ সবতকৈ বিগেষ্ট মেজৰ প্ৰব্লেম কাৰণ যিটো অইন বাইকত প্ৰব্লেম বুলি নধৰে মোৰ ওচৰতো বেলেগ বাইক আছে তাৰ এতিয়ালৈকে কোনো কোনছেটৰ প্ৰব্লেমেই হোৱা নাই বাট হিমালয়ানৰ মাজতে হৈছিলে যে মোৰ 8000 কিলোমিটাৰ হিমালয়ানখন চলিছে অলৰেডি বাট মোৰ যেতিয়া মই টাৱাং ৰাইড কৰিছোঁ তাৰ আগতে ছাৰ্ভিচিং কৰাওঁতে মোৰ হেণ্ডেলডাল জাম হৈ গৈছিলে সেকেন্ড সাৰ্ভিসিঙত মোৰ হেণ্ডেল জাম তেতিয়া মোৰ কিলোমিটাৰ ৰান হৈছিলে 2700 সামথিং ৰান হৈছিলে তেতিয়া মোৰ হেণ্ডেল জাম হৈ গৈছিলে আৰু এটো গ্ৰিচিং কৰি মই ঠিক কৰাই লৈছিলোঁ চেঞ্জ কৰাবলগীয়া হোৱা ইমান প্ৰব্লেম হোৱা নাছিলে বাট বহুত ৰাইডাৰৰ মই ভিডিঅ' চাইছোঁ বা মই শুনাও পাইছোঁ ডাইৰেক্টলি মই কালৰ কথা পাতি পোৱা নাই শুনা পাইছোঁ যে 2000-3000 কিলোমিটাৰৰ ভিতৰতেই কনছেপ্টটো পটককৈ বেয়া হৈ যায় আপোনালোকে চাব পাৰে যে বিটিআৰ লাক্স বৰ্ণ টু ৰাইড তেওঁৰ ভিডিঅ'তে তেওঁ দেখুৱাইছে এটা গাঁতত পৰি যাওঁতে তেওঁৰ এনেদৰে কনছেপ্টটো বেয়া হৈ গৈছে আৰু তেওঁ প্ৰায় 4-5 বাৰ কনছেপ্টটো চেঞ্জ কৰাইছে একেটা ৰাইডতে তেওঁ দুবাৰ নে তিনিবাৰ কনছেপ্ট চেঞ্জ কৰাইছে নেকি চ' সেইটো এটা মেজৰ প্ৰব্লেম কাৰণ আপুনি অফ ৰ'ডিং বাইক হয় য'ত লৈ যাব ঘপককৈ কনছেপ্টটো বেয়া হৈ গৈছে গ'লে হেণ্ডেল জাম হৈ গৈ আপুনি কেনেকৈ চলাব বাইকখন চ' সেইটো এটা মেজৰ প্ৰব্লেম হয় লাষ্ট কনছ অফ ৰয়েল এনফিল্ড হিমালয়ান এইটো ৰয়েল এনফিল্ড হিমালয়ানৰ এইখিনি ৰাইডাৰৰ কাৰণে প্ৰব্লেম হয় যিখিনিয়ে ষ্টান কৰে কাৰণ ষ্টান কৰিবৰ কাৰণে অলপ হালকা টাইপ বাইক লাগে আৰু ৰয়েল এনফিল্ড হিমালয়ানখনৰ ৱেইটটো বহুত বেছি হয় এপ্ৰক্স 200 কিলোগ্ৰাম ইয়াৰ ৱেইট হৈ যায় চ' সেইকাৰণে অলপ প্ৰব্লেম হয় আৰু লং ৰাইডাৰৰ কাৰণে অলপ প্ৰব্লেম হয় বাট ইমানো বেছি প্ৰব্লেম নহয় বাট যেতিয়া আপুনি ফুল লোডেড থাকিব তেতিয়া আপোনাৰ যেতিয়া ইউটাৰ্ণ লোৱা হয় তেতিয়া কাটচিট কেতিয়াবা অলপ পৰি যোৱাৰ চান্স থাকে যেনেকৈ মোৰ লগতো এবাৰ হৈছে ইউটাৰ্ণ লওঁতেই জাষ্ট বাইকখন মানে হাউলি গুচি যায় চ' হাই স্পীডত ইমান প্ৰব্লেম নাই বাট ইউটাৰ্ণ লওঁতে মানে অলপ সাৱধানে ল'ব লাগে যদি সাৱধান নহয় তেতিয়া আপোনাৰ পৰাৰ চান্স থাকে চ' পৰি গ'লে আপুনি এখন তুলিবৰ কাৰণে আপুনি অকলেতো সম্ভৱেই নহয় ইফালে বাইকৰ ৱেইট ইফালে আপোনাৰ লাগেজৰ ৱেইট ইফালে আপোনাৰ ৰাইডিং গিয়াৰ্ছৰ ৱেইট চ' আপুনি অকলে তোলাটো এখন সম্ভৱ নহয় উইদাউট লাগেজ আপুনি অকলে তুলিব পাৰিব কোনো প্ৰব্লেম নাই বাট উইথ লাগেজ আৰু উইথ পেনিয়াৰ্ছ আৰু সম্ভৱ নহয় বহুত ৱেইট হৈ গুচি যাব চ' এইখিনিয়ে হৈছে ইয়াৰ মেজৰ কনছ ইয়াতে 4-5টা মেজৰ আছে আৰু কেইটামান মিনিমাম আছে যিকেইটা কনছৰ বিষয়ে মই ক'লোঁ ইমানো ধৰি লওক আপুনি একচেপ্ট কৰিব পাৰিব কাৰণ যেতিয়া আপুনি প'ষ্টখিনি ইয়াত আছে প'ষ্টতকৈ কনছখিনি ডাঙৰ নহয় কেতিয়াও চ' প'ষ্টখিনি সেইকাৰণে এই বাইকখন ইমানেই চেল হৈছে প'ষ্ট আছে চ' সেইকাৰণে কিনিছে কনছ আছে বাট প'ষ্টতকৈ কনছ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে চ' যদি মোৰ ভিডিঅ'টো চাই ভাল পালে ইমানৰ প'ষ্ট আৰু কনছৰ বিষয়ে গম পালে আৰু কোনটো পইণ্ট বেছি ভাল লাগিলে বা কোনটো পইণ্ট আপোনালোকক বেছি ভাল নালাগিলে আপোনালোকে সেইখিনি কমেণ্ট বক্সত মোক জনাব আৰু যদি মোৰ পৰা নতুন ভিডিঅ' আশা কৰে নতুন ভিডিঅ' চাব বিচাৰে দেন মোক ক'ব মই আপোনালোকৰ অনুযায়ী মই সেইদৰে মই ভিডিঅ' বনাই আপোনালোকক দিম আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে মোৰ চেনেলটো এবাৰ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব DBS Vlogs যোৰহাট লগ পাইছোঁ আপোনালোকক নতুন ভিডিঅ'ত